নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ফাকুৱা বা হোলীৰ দিনটিত লৈ আনক এই তিনিটি সৰল বস্তু, দেখিব ভাগ্যত পৰিৱৰ্তন। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, সকলোৱে বিচাৰে যে নিজৰ ঘৰখন সুখ সমৃদ্ধি ধন টকাৰে ভৰি থাকক, কোনো দিন যাতে দুখত ভুগিব লগা নহয়, যাৰ কাৰণে চাকৰি ব্যৱসায় বা যিকোনো কাৰ্যতেই কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। ইয়াৰ উপৰিও সদায় ভগৱানক পূজা প্ৰাৰ্থনা কৰোঁ, তথাপিতো ইমান সমৃদ্ধি পোৱা নাযায়। ইয়াৰ কাৰণটোৱেই হ'ল ঘৰৰ বাস্তুদোষ। ইয়াৰ বাবে ঘৰত এনেবোৰ বস্তু থকাটো অত্যন্ত প্ৰয়োজন, যিয়ে আমাৰ ঘৰখনক সুৰক্ষা দিব পাৰে, ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি থাকিব পাৰে। হিন্দু শাস্ত্ৰৰ মতে এনে কিছুমান শুভ দিন আছে, এই শুভ দিনকেইটাত এই বস্তু আনিব পাৰিলে অত্যন্ত মংগলজনক। সেয়েহে আহি আছে এনে এটি শুভ দিন, দৌল উৎসৱ। এই পবিত্ৰ দিনটিত এই বস্তু তিনিটি আনিব পাৰিলে ঘৰত সুখ শান্তি ও সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে মা লক্ষ্মীৰ আপোনাৰ ঘৰত সদায় বাস কৰিব। সেয়েহে জানো আহক এই বস্তুকেইটাৰ সম্বন্ধে। বন্ধু বান্ধৱীসকল, এই পবিত্ৰ দিনটিত যদি ৰাতিপুৱা স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আম পাত 5টা বা 7টা আনি ৰঙা সূতাৰে চিলাই মুখ্য দুৱাৰত ওলমাই ৰাখিব পাৰে, তেন্তে সেইখন ঘৰত কোনোদিন অশুভ শক্তিৰ প্ৰৱেশ নঘটে আৰু ঘৰখনৰ পৰা বাস্তুদোষ দূৰ হৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব। 2 নম্বৰতে ময়ূৰ পাখি। এই পবিত্ৰ দিনটিত ঘৰলৈ লৈ আনক এটি ময়ূৰ পাখি। এই ময়ূৰ পাখিটি আনি ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটোৰ ওচৰত ৰাখি সদায় পূজা প্ৰাৰ্থনা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট সমস্যা ও অৰ্থ সমস্যা দূৰ হৈ যাব। 3 নম্বৰতে শংখ। এই ফাকুৱাৰ দিনটিত অৰ্থাৎ দৌল পূৰ্ণিমাৰ দিনটিত ঘৰলৈ লৈ আনক এটি শংখ। শংখ ঘৰত থকাটো অত্যন্ত মংগলজনক। এই শংখই যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি কৰায়, লগতে এই শংখৰ ধ্বনিৰ দ্বাৰা নিগেটিভ এনাৰ্জি দূৰ হয় আৰু ঘৰলৈ শুভ শক্তিৰ আগমন ঘটে, লগতে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি থাকিব। বন্ধু বান্ধৱীসকল, এই শুভ দিনটিত এই তিনিটা বস্তুৰ ভিতৰত যিকোনো যদি এটাও আনিব পাৰে তেন্তেও অত্যন্ত